মুক্ত কণ্ঠ 24/7 আসাম জনতাৰ ন্যায়ৰ দাবীলৈ আমাৰ কণ্ঠ গোটেই সমগ্ৰ বিশ্বতে যি কৰোনা ভাইৰাছৰ ভয়াৱহতা এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যি লকডাউনৰ ব্যৱস্থা কৰিছে এই লকডাউনৰ প্ৰতি আমি সম্পূৰ্ণ সঁহাৰি জনাইছোঁ আৰু এই সঁহাৰি জনোৱাৰ ফলত বিগত দিনকেইটাত দুখীয়া মানুহবিলাকৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক আমি যথেষ্ট অনুদান বিতৰণ কৰিছোঁ। ব্যক্তিগতভাৱেও মই নিজে অনুদান বিতৰণ কৰিছোঁ আৰু আমি আশা কৰোঁ এই অনুদান বিতৰণৰ যোগেদি দুখীয়া মানুহখিনি যথেষ্ট উপকৃত হ'ব। বৰ্তমানৰ সময়ত মুক্তকণ্ঠ যি নতুন চেনেল এটা লঞ্চ হৈছে এই মুক্তকণ্ঠৰ চেনেলটোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।